নমস্কাৰ আমাৰ বিবিডি ষ্টুডিঅ'ৰ শ্ৰোতাসকল কেনেকুৱা ঠিকে আছে না চব আছে সেয়া সেইটোৱে লাগে পাই অ' খুৰা মন চন মাৰি আছে যে মানুহজনে দিলে চাগে আজি ন ঠিকে আছে দিয়ক আহিছোঁ নহয় এতিয়া অকণ আহিব বাৰু মানে কি আমাৰ মানে সকলোৱে নিজৰ জীৱনত এনেকুৱা কিছুমান কাহিনী আছে যিবিলাক আমি লোকৰ আগত ক'বও নোৱাৰোঁ মানে ভাবিলেও মানে নিজে নিজে কিবা এটা হাঁহি এটা ওলাই থাকে মনত আৰু সেইবিলাক হাঁহি জহত মানে কেতিয়াবা ঘৰত গালি খাবলগীয়া হয় ঠিক হয় নাই ঠিক তেনেকুৱা এটা কাহিনী মানে মোৰ জীৱনতো আছে মই সেই কাহিনীটো আজি আপোনালোকৰ লগত ক'ম বুলি আহিছোঁ আমাৰ কওঁ নে চব ঠিকে আছে এই এনেকৈ মন চন মাৰি থাকিলে ভাল নালাগে আকৌ দেই এনেকৈ আৰু মানে কি মই যেতিয়া ক্লাছ 9ত পঢ়ি আছিলোঁ হা মানে একেবাৰে সৰুৰ পৰাই আৰম্ভ কৰোঁ দেই আমি টিউশ্যন কৰিছিলোঁ টিউশ্যনো মানে এনেকুৱা এজন মাষ্টৰৰ ওচৰত কৰিছিলোঁ মাষ্টৰজনৰ নাম মেনশ্যন নকৰা আকৌ দেই কাৰণ কেলৈ সেইজনে বাট লগ পালে বেয়া দিব মানে নাম মেনশ্যন নকৰাকৈ তেখেতৰ কথাটো ক'বলৈ বিচাৰিছোঁ আমি টিউশ্যনো লৈছোঁ মানে আমি ৰাতিপুৱা 3:30 বজাতে ঘৰৰ পৰা ওলাই যাব লাগে 4টা বজাৰ পৰা টিউশ্যন আমি মানে এনেই যাওঁ 4টা বজাৰ পৰা টিউশ্যন মানে 5-10 মিনিটমান লাগে ৰাস্তাটো কিন্তু আমি ওচৰৰ পৰা নাযাওঁ মানে দূৰৰ পৰা ঘূৰি যাওঁ সেইটো এটা মানে কিবা এটা বেলেগ এটা হেৰি আছিলে আমাৰ লেকচাৰ মানে মই আছিলোঁ এফালৰ পৰা আৰু মানে মোৰ লগৰখিনি অপজিট ছাইডৰ পৰা আছিলে মানে মাজতে টিউশ্যন চেণ্টাৰটো মোৰ মানে এটা বিশেষ কমজুৰি এটা আছিলে কৈ দিবলৈ বেয়া লাগে দেই মানুহক নক'ব দেই পাছত মানে মোৰ মানে মেকুৰীয়ে যদি কোলা মেকুৰীয়ে যদি এনেকৈ চাই নহয় মোৰ হৈ গ'ল আৰু মই কিনিও যাব নোৱাৰোঁ মানে কোলা মেকুৰী দেখিলেই আৰু লাইটৰ পোহৰত মানে কোলা মেকুৰীৰ চকুটো কেনেকৈ উঠিব হয় নাই এইবিলাক পাই আছে চাগে আপোনালোকৰ পাই আছে চাগে এইবিলাক কথা হয় নাই একেই দেখে মানে চকুত তটকে যিদিকে এদিন টিউশ্যনলৈ আহিছোঁ 3:30 বজাত পোহৰ নহয়তো পূৰা আন্ধাৰেই হৈ থাকে চাইনিজ ফোন এটা আছিলে কিবা কেলভো নে চেলভো কিবা এটা নাম আছিলে চাউণ্ডো কিন্তু অতিপাত আৰু লাইটো অতিপাত হেৰি কৰোঁ এদিন কোলা মেকুৰী দেখিলোঁ ভয়তে পাছদিনাখন পৰা মানে কি কৰোঁ তেতিয়া মানে ডাউনলোড কৰা ছিষ্টেমটো নাই নহয় তিনিআলি দোকানলৈ আহি 10 টকা হৰিনাম ভৰাই লৈছোঁ দেই মানে ভয় লাগে মেকুৰী দেখিলে মানে একদম পূৰা ভয় লাগে ফুল চাউণ্ড দি একদম পূৰা হৰিনাম লগাই লওঁ মানে ইমানেই স্পীড চাইকেল চলাওঁ কি বুলি ক'ম আৰু 2টা হৰিনামত মানে একদম সেই টিউশ্যন চেণ্টাৰ পাই যাওঁগৈ 2টা হৰিনাম আদায় হোৱা মানে আমি টিউশ্যন চেণ্টাৰ পাই যাওঁগৈ হৰিনামটো যেতিয়া কেনেবাকৈ যদি বন্ধ হৈ গ'ল আৰু হেঁচাতত না ৰখিব পাৰিছোঁ সেইখন জেগাত না মানে আগলৈ যাব পাৰোঁ মানে কি ঠগ বগ হৈ যাওঁ সেইখন জেগাত পাছফালত যেন কিবা এটা আছে গধুৰ লাগে সেই তেনেকুৱা মানে হ'ল এদিন ঘৰৰ পৰা ওলাই আহিলোঁ চাউণ্ড মানে এলাৰ্ম দি থওঁতো 3-3:30 বজাত সাৰ পোৱাটো বৰ ইমানো যি কথা নহয়তো আমাৰ কাৰণে এতিয়াতো বাৰু 8টা বাজে বেলিটো বহুত দিন হ'ল নেদেখা এতিয়া সেইবিলাক কথা বাৰু ক'বলৈ নাযাওঁৱেই হয় নাই বেলিটো সেইদিনাখন ওলাওঁতেহে গম পাইছোঁ বেলিটো সৰুতে দেখা একেই আছে অকণ সলনি হোৱা নাই বাৰু একেই আছে বহুত দিন হ'ল নেদেখা আগতে বাৰু দেখি পাইছিলোঁ দেই মানে কি পঢ়া শুনাৰ প্ৰতি ধান্দা নাথাকিলেও ঘৰক দেখুৱাবলৈ হ'লেও স্কুললৈ যাওঁ হয় নাই দেখুৱাবলৈ 3:30 বজাত টিউশ্যনলৈ আহিলোঁ এলাৰ্ম চেলাৰ্ম দি সাৰ পাইছোঁ ফুল চাউণ্ড লগাই থোৱা আছে এফালে মোবাইলৰ হৰিনাম বাজি আছে ঘৰৰ পৰা 8 ঘৰ নে 9 ঘৰমান মানুহ পাৰ হৈছোঁ আৰু যি তোলে ভয় য'তে বাঘৰ ভয় বোলে ত'তে ৰাতিও হয় কোলা মেকুৰী এটা চিধাই মোৰ ফালে চাই পেলাই এনেকৈ দিছে নহয় কেলভৰ চাইনিজ মোবাইলৰ লাইটৰ পোহৰ এনেকুৱা ডাঙৰকৈ জিলিকিছে চকু দুটা কোলা মেকুৰীটো দেখিলোঁ থটমট খাই বেগ মাৰি ৰখিলোঁ হৰিনামৰ চাউণ্ড বঢ়াই ল'লোঁ এতিয়া মানে এনেকুৱা হৈছে মই সেইকণ জেগাৰ পৰা না আগলৈ যাব পাৰিছোঁ না মই পাছলৈ ঘূৰি যাব পাৰিছোঁ পাছলৈ গ'লে যেনি পাছে গৈ ধৰেগৈ বুলি আগলৈ পাহৰি গ'লে কিজানি গাতে উঠেহি বুলি মানে মেকুৰীৰ প্ৰতি মানে বেলেগ বস্তুৰ প্ৰতি ইমান ভয় নাই তেতিয়া কথা মানে এতিয়া বাৰু ভয় চয় নালাগে বাৰু সেইটো বেলেগ কথা নাই এতিয়া ইমান ভয় নালাগে মেকুৰীলে এতিয়া ঘৰত পুহিছোঁতো এতিয়া বৰকৈ ভয় চয় নালাগে হৰিনামৰ চাউণ্ডটো বঢ়াই লৈ চাইকেলখন পাকে ঘূৰাই ঘৰ পালোগৈ ঘৰত দেউতাক জোগাইছোঁ দেউতাই বোলে তই টিউশ্যনলৈহে গৈছিলি আহিব হ'লেই নে মই কৈছোঁ দেউতা বাটত কোলা মেকুৰী এটা পাই মোলৈ চাই যিটোকে চকুত চাউনি দিলে মই ভয়তে গুচি আহিলোঁ এখনে কাহিনী দেই তেতিয়া দেউতাই ওলাই আহিছে তহঁতক লৈ যে কি হ'ব এই ৰাতিপুৱাখন এইটো গালি মানে নৰ্মেল গালি খাবলগীয়া গালি মানে দেই সেইটো মানে নিজে খুজি খোৱা কিল বুলি যে কয় নহয় সেইটোৱে আৰু বোলে ব'ল মই আগবঢ়াই থৈ আহিম কোন কণনো কোলা মেকুৰীটো বোলে ঘূৰি চালে চাওঁ বোলো ব'ল দেউতাক এতিয়া লৈ গৈছোঁ
দেউতাক লৈ সেইখন জেগাত দেউতাই কৈছে কোনডোখৰত আছিলোঁ মই বোলো এইখনতে আছিলে ক'লাম এতিয়া ক'লৈ গ'ল তই যে অকলে আহিলে ওলাই মই আহিলোঁ এতিয়া ক'লৈ গ'ল মই বোলো কি জানো মোক দেখি যিটো চাউনি মাৰিলে মই থটমত খাই গ'লোঁ তাৰপৰা যেন তেনে সেইদিনাখন টিউশ্যনলৈ গ'লোঁ আৰু টিউশ্যন ছাৰজন যে হে প্ৰভু চিৰনমস্য মানে কি দিনৰ ভাগত তেখেত একদম পূৰা নৰ্মেল একদম পূৰা কি ক'ম আৰু দেখিলে ভয় লগা ছাৰ আৰু বোলে গধূলি হ'ল নে আৰু না তেখেতে আমাক চিনি পায় না তেখেতৰ ঘৰৰ মানুহে কোনোবাই চিনি পায় সেই কি ক'ম আৰু এই ছাৰক কম মানে খোজ আৰু থৰক বৰক মানে কি এনেকুৱা কাহিনী গধূলি সময়ত ঘৰলৈ চিঠিকে আহিব বাটটো পৰিধৰি আহে কি হয় নাজানো কিন্তু বাইদেৱে কোৱা মতে গধূলি বাইকখন ঘৰ চোতালত পোৱাৰ পৰা মানুহটো মানে বাইকখনৰ ভিতৰলৈ ভৰাব না বাইক চোতালত বাইকৰ চাবি ভাগেই থাকে মানে অকল সোধা মানুহটোহে বোলে ধৰি নিব লাগে কিন্তু ৰাস্তাটো ঠিকে আহে গধূলি সময়ত দেই তাৰপৰা ৰাতিপুৱা একদম 3:30 বজাত আমি টিউশ্যন কৰিব পাই যাওঁ নহয় পূৰা ৰেডি থাকিব ইমান দেৰি হ'ল যে ল'ৰাহঁত সেনেকুৱা কাহিনী টিউশ্যন কৰিবলৈ পাওঁ আৰু এটা কথা ছাৰজনক মানে আমি টিউশ্যনৰ পইচা যিমান দিওঁ নহয় ছাৰজনে ৰাতিপুৱা আমাক তাতকৈ বেছি মগু খুৱাই দেই গৈ পাওঁ আহিলা ছাৰ আহিলোঁ হেৰি মগু খালে স্মৃতি শক্তি বাঢ়ে গাজি কৰি থৈছোঁ খাই লোৱা বোলে মাহেকত আমি 350 টকা দিওঁ 6টা ল'ৰা 5টা আমি ছোৱালী এজনী গৈছিলোঁ কিন্তু আমাক মানে মগুৱে কিমান খুৱাই পাত্তা নাই চবকে বাতি দিওঁতে মগু দাম কিমান গাত আকৌ গাজি কৰি থ'ব মগুটো গাজি মগু খুৱাব তাৰপৰা টিউশ্যন কৰি থাকোঁ মানে কি মোবাইলবিলাক চাইলেণ্ট কৰিবলৈ পাহৰোঁ নহয় ৰাতিপুৱা 4টা বজাৰ পৰা টিউশ্যন কৰিছোঁ 5টা মানে বজা মানে কি অকণমান দেৰিলৈকে কৰে টিউশ্যনটো মানে এঘণ্টাতকৈ অকণমান দেৰি কৰে আৰু 5:10 মান হৈছে আৰু এদিন মানে এনেকুৱা বেয়াকৈ লাজ পালোঁ ৰিংটনটো সেইদিনাখন মই কি ৰিংটন লগাই দিলোঁ জাৰ চেঁচা ৰাতিও মই নাজানো মইনো কি জানো বাজিব বুলি আহক নহয় ফোন এটা মাহীয়ে কৰিছে ফোনটো এই জাৰ চেঁচা ৰাতি এই কলিজা আই ঐ কি যে বিলৈ সেইদিনাখন লাজতে না ইফালে মোৰ কৰিব পাৰিছোঁ না তল মোৰ কৰিছোঁ ইফালে মানে আগলৈ মোৰে ক'ব নোৱাৰি গান কেনেকুৱা গান আহিছ ৰাম যি ৰোমান্টিক গান কেনেকুৱা লাগিছে বাৰু শুনি সেইবিলাকে কাহিনী সেই তেনেকৈ টিউশ্যন চলি আছে লগৰবিলাকো চৈতান হ'ল কি কয় মানে এতিয়া বাইক চলাবলৈ নতুনকৈ শিকিছে লগৰবিলাকে মই ক'লোঁ নহয় মোৰ ঘৰটো অপজিটত বুলি লগৰবিলাক অপজিটত মই অকলে এফালৰ পৰা সেইকাৰণেতো দেউতাই থ'বলগীয়া হয় নহ'লে লগৰবিলাকৰ লগতে গ'লোহেঁতেনে লগৰবিলাক কি কৰিবলৈ মানে কি ক'লে নহয় ছাৰে মানে বাইকখন ভিতৰলৈ ভৰাবলৈ পাৰ হয় নাই বাহিৰতে চাবিয়ে তাবে বাইকে চাইকে পেলাই লগৰকেইটা কি কয় একদম পূৰা সিহঁতে 3টামান বজাতে যায় মানে আধা ঘণ্টা আগত যায় ছাৰ নুঠা আগত পায়গৈ বাইক শিকিছে নতুনকৈ সেই তেতিয়া সিহঁতে আৰম্ভ কৰি দিব ল'লে আৰু মানে কি ছাৰৰ বাইকখন লৈ মোক আগবঢ়াই আনিবলৈ যায় ছাৰেতো চাবি তাবি বাহিৰত পেলাই ছাৰে গমেই নাপায় 3টা বজাতে গৈ ছাৰৰ বাইক লৈ মোক ঘৰৰ পৰা মই আগে চাইকেল চলাওঁ মানে মেকুৰী ভয়টোৰ কথা সিহঁতকো কৈছিলোঁ মই আগে চাইকেল চলাওঁ সিহঁতে পাছে মোক লাইট দেখুৱাই বাইকত আনে তাৰপৰা ছাৰ আহি পোৱা ছাৰ মানে উঠা আগত আৰু আমি পূৰা টেবুলত বহি ৰেডি হোমৱৰ্ক ছাৰে গমেই নাপায় আমি হোমৱৰ্ক কৰা লাগি গ'লোঁ হেঁচাতত মানে বাইক নিওঁতে কোনোবাই ক'বলৈ ল'লে ছাৰক যে তোমাৰ ষ্টুডেণ্টে ৰাতিপুৱা 2টা বজাতে আহি তোমাৰ বাইকখন একেৰাহে দৌৰাই ফুৰে চাইও মানে কথাবিলাক বুজি পোৱা হ'ল আৰু মানে গম পাইছে কোনোবাই কৈছে যেতিয়া মানে অকণমান সতৰ্ক হওঁ চাই তেতিয়াৰ পৰা 2টা বজাতে উঠিবলৈ ল'লে 2টা বজাত উঠি কি কয় লগৰকেইটা গৈ পাই বোলে চাই কি কৰি থাকে গম পায়নে পূৰা বোলে ঠাণ্ডা পানীত গা পা ধুই কপি কম্বল এখন গাত মিয়া ধূপ জ্বলাই বোলে প্ৰাৰ্থনা কৰি থাকে ধুনীয়া একদম পূৰা প্ৰাৰ্থনা গাই থাকিব তেতিয়া ছাৰৰ মানে আগফালে কালভাৰ এটা আছিলে বাইকখন নোপোৱাৰ দিনা কি কৰিব আধা ঘণ্টা আগত গৈ সিহঁতে কি কৰি থাকিব সেই কালভাৰটোতে বহি সিহঁতে বুঢ়া কি ক'ম আৰু কি লেকচাৰ মই ৰখি থাকোঁ এফালে ঘৰত নিবলৈ আহিব সিহঁতে থাকে মই মোবাইল লৈ যাওঁ সিহঁতে মোবাইল চোবাইল নানে সিহঁতে লগত আহেতো সিহঁতক লাইট চাইট প্ৰয়োজন নাই না মোলৈ ফোন কৰি দিব পাৰে সিহঁতে মই ঘৰত ৰখি থাকোঁ সিহঁতে নিবলৈ আহিব এফালে মেকুৰী ভয় মই অকলে ওলাই যাব নোৱাৰোঁ দেউতাক জগোৱাব নোৱাৰোঁ গালি খোৱা ভয়ত সেই তেনেকৈ মানে স্কুল লাইফটো পাৰ কৰি দিলোঁ বেকাৰকৈ মানে সেইকাৰণে এতিয়া জীৱনত একো নাই এইখন গৈ আছে সেইকাৰণে জীৱনত একোৱেই নাই সেই তেনেকৈ কালভাৰ ওপৰত বহি বাইকখন নোপোৱা য'ত কালভাৰ ওপৰত বহি লেকচাৰ মাৰি থাকোঁতে এদিন ছাৰো কপি ওলাই আহিছে নহয় ধূপডাল হাততে লৈ সুধিছে তহঁতি ইয়াত যে হা এতিয়া 3টা বাজিছেহে তহঁতৰ 3:30 পৰাহে টিউশ্যন কি 4টা পৰাহে টিউশ্যন তহঁতি কি কৰিবলৈ আহিছে এতিয়া 1 ঘণ্টা আছে লগৰকেইটাও কম নাই চাহ কৈছে চাহ আপুনি ধূপডাল লৈ বাহিৰলৈকে লৈ গৈছে ৰাতিখন
ক'ৰবাত শুই থাককৈ যাওকচোন ছাৰে সেইদিনা কৈছে তহঁতি টিউশ্যনলৈ তহঁতক তাত সুধিম তহঁতক অংকতহে সুধিম বোলে নাই সেইদিনা টিউশ্যনে নাই লগৰকেইটা ঘৰ পালেগৈ ঘৰত গৈ পাই মোক ফোন কৰিছে ঐ আজি ফচিলোঁ আজি তয়ো নালাগে আহিবলৈ আমিও নাযাওঁ কাইলৈ বোলে ছাৰ মদ খালে যদি পাহৰে তেতিয়াহে টিউশ্যনলৈ আহিম কেনেকুৱা লাগিছে আমাৰ ষ্টুডিঅ' শ্ৰোতাসকলক সেই খুৰা মুখত হাঁহি আহি গ'ল আহিছেনে ছাৰ খুৰা আহিছে ন চিন্তা কৰিব নহ'লে আকৌ ঘৰত আকৌ কান্দিব লাগিব আকৌ আহিবা মাৰিলে দেই ধন্যবাদ সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ